নমস্কাৰ। আজি মানে আমি আঠখেলীয়া নামঘৰলৈ যাবলৈ ওলাইছিলোঁ। মানে ছোৱালীও যাব, ল'ৰাও যাব আৰু দেউতাহঁতো যাব লগত। আজি মানে ভাদ মাহৰ শেষৰটো দেওবাৰ যে, সেইটো কাৰণে যাম বুলি ওলাইছোঁ আৰু আজি বন্ধ বাৰু, গোটেইখিনিয়ে ওলাইছোঁ। এতিয়া মোৰ ওলাই হ'ল, ছোৱালীও ওলাই হ'ল, ল'ৰা মানে ওলাই হোৱাই নাই, উঠা বহুত দেৰি হ'ল। কালি মানে হাতী ওলাইছিলে ইয়াত, হাতী প্ৰায় ৰাতিপুৱা 5টা বজাতে গৈছে। যাম মাত্ৰ নামিছোঁ গাড়ী পাই। ককাৰৰ লাইন দেখাইছে কিমান দীঘল। আঠখেলীয়া নামঘৰত আছোঁ, নামঘৰত প্ৰসাদ খালোঁ মানে আমি। প্ৰসাদ খাই এতিয়া এনেই আছোঁ আৰু ৰখি আছে এটা কল খাই পৰীক্ষা কাঁহে ধৰিলে তাৰ ভাইটি পলালে। কাছ আছে, বহুত ধুনীয়া কাছ।